নমস্কাৰ বন্ধুসকল পুনৰ এবাৰ স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত। বন্ধুসকল, আজি এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু সেইটো হৈছে যে চাওক বন্ধুসকল, প্ৰথমতে এটা কথা ক'ম যে লাইফত কেতিয়াও আনক ইমপ্ৰেছ কৰিবলৈ চেষ্টা নকৰিব, ঠিক আছে। তো বন্ধুসকল চাওক, প্ৰথমতে আপুনি যিমানেই বেছি আনক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিব বা আনক ভাল লগাবলৈ চেষ্টা কৰিব, সিমানেই বেছি আপোনাৰ কাষৰ পৰা সেই মানুহজন দূৰত গৈ থাকিব, ঠিক আছে। বন্ধুসকল, এটা কথা ক'ম যে যদি আপুনি ষ্টুডেণ্ট হয় বা এজন কলেজ ষ্টুডেণ্ট হয়, নিশ্চয় কলেজ ষ্টুডেণ্ট আৰু স্কুল ষ্টুডেণ্টবিলাকে এইটো প্ৰায়ে কৰি থাকে, আনক ভাল লগাবলৈ বা আনক ইমপ্ৰেছ কৰাবলৈ, ঠিক আছে। তো যিমান বেছি আনক ইমপ্ৰেছ কৰাবলৈ চেষ্টা কৰিব, আনক ভাল লগাবলৈ বিচাৰিব, সিমান বেছি কি হ'ব, সিমান বেছি আপোনাৰ যি প্ৰতিভা আছে, আপোনাৰ যি টেলেণ্ট আছে, সেই টেলেণ্টখিনি তললৈ নামি আহি যাব, ঠিক আছে। আপোনাৰ যি প্ৰতিভা আছে, টেলেণ্ট আছে, সেইখিনিতো তললৈ নামি আহিবই, লগতে কি হ'ব, লগতে আপোনাৰ যি কনফিডেন্স আছে, সেল্ফ কনফিডেন্স, সেইখিনিও কমি যাব আৰু সেইখিনিও আপুনি লাহে লাহে নিজে সেই আনক ইমপ্ৰেছ কৰোৱাৰ চেষ্টাত সেইখিনিও আপুনি কমাই ল'ব, ঠিক আছে। তো বন্ধুসকল, প্ৰথমতে এটা কথা ক'ম যে যেনে আছে তেনেই থাকক আৰু দ্বিতীয়তে আনক ইমপ্ৰেছ কৰা বন্ধ কৰি দিয়ক, ঠিক আছে। যিমান বেছি আনক ইমপ্ৰেছ কৰাৰ চেষ্টা কৰি থাকিব, সিমানে আপুনি কেতিয়াও জীৱনত এজন সফল ব্যক্তি হ'ব নোৱাৰিব। যদি আপুনি নিজকে এজন সফল ব্যক্তিৰূপে চাব বিচাৰে, তেতিয়াহ'লে এতিয়াৰ পৰাই বন্ধ কৰি দিয়ক আনক ইমপ্ৰেছ কৰাৰ, ঠিক আছে। এই যিমান বেছি আপুনি ইমপ্ৰেছ কৰাৰ চেষ্টা কৰি থাকিব, সিমান বেছি আপোনাৰ প্ৰতি কোনো ইমপ্ৰেছ নহ'ব, এইটো জাষ্ট এটা দেখুওৱা হ'ব। বাহিৰৰ পৰা আপুনি এজন খুব ধুনীয়া লাগিব, কিন্তু আনৰ চকুত ভাল লাগিব, কিন্তু সেইটো কি হ'ব, কেৱল আৰু কেৱল আপুনি এটা মিছা দুনিয়া বা মিছা দুনিয়াতে নিজকে মিছা মায়াজালতে ৰাখি থকা হ'ব, আৰু যিটো আপোনাৰ কাৰণে খুবেই ক্ষতিকৰ, ঠিক আছে। তো এইটো ভুল কেতিয়াও নকৰিব। কেৱল এই এটা ভুলৰ কাৰণে আপোনাৰ জীৱনটো পূৰা লাইফটো বৰবাদ হৈ যাব পাৰে। এই ভুলটো আজিৰ পৰাই বন্ধ কৰি দিয়ক বন্ধুসকল, ঠিক আছে। তো বন্ধুসকল, আজিলৈকে ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।